বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা এটা মহামন্ত্ৰৰ কথা উল্লেখ কৰিম বা এনেকুৱা এটা মহামন্ত্ৰ আপোনালোকক কম যি মন্ত্ৰৰ দ্বাৰা মানুহে এই কলিৰ যুগত বিভিন্ন ধৰণৰ বিপদৰ পৰা নিজকে মুক্ত কৰিব পাৰিব বা নিজকে উদ্ধাৰ কৰিব পাৰিব। বন্ধুসকল, সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলিৰ যুগ, এই চাৰিটা যুগতে মানৱৰ মুক্তিৰ কাৰণে পৃথক পৃথক মহামন্ত্ৰ নিৰ্ণয় কৰিছে আমাৰ বেদসমূহে বা আমাৰ পুৰাণসমূহে। বৰ্তমান বন্ধুসকল কলিৰ যুগ চলি আছে। এই কলিৰ যুগত সকলো বিপদৰ পৰা মুক্ত পোৱাৰ বা উদ্ধাৰ হোৱাৰ একমাত্ৰ শ্ৰেষ্ঠ মন্ত্ৰটি হ'ল হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। বন্ধুসকল, এই মন্ত্ৰটো যদিহে ৰাতিপুৱা বা সন্ধ্যাবেলা যদিহে ভক্তি সহকাৰে জপ কৰা যায় তেন্তে জীৱনত কোনো ধৰণৰ বাধা বিঘিনি নাহে বুলি কোৱা যায় বা কষ্ট নেপায় বুলি কোৱা যায়। বন্ধুসকল, গ্ৰহ দোষৰ মুক্তিৰ বাবেও এই মন্ত্ৰটো যদিহে আপোনালোকে ব্যৱহাৰ কৰে তেন্তেও গ্ৰহ দোষৰ পৰা মুক্ত পোৱা যায় বুলি কোৱা হয়। বন্ধুসকল, এই মন্ত্ৰ জপ কৰিয়েই মহাপাপী অজামিলেও হেনো বৈকুণ্ঠ পাইছিল তথা বহু অত্যাচাৰী মহাপাপী ৰত্নাকৰ দস্যুও হেনো মহা বাল্মীকিলৈ ৰূপান্তৰিত হ'ব পাৰিছিল একমাত্ৰ এই মহামন্ত্ৰ জপ কৰিয়ে। বন্ধুসকল, যদিহে আপোনালোকে পাৰে প্ৰতিদিনেই ৰাতিপুৱা আৰু সন্ধ্যাবেলা এই মহামন্ত্ৰৰ জপ কৰক, নিশ্চয় আপোনালোকে নিজৰ বিপদৰ পৰা উদ্ধাৰ হ'ব পাৰিব।